এইটো কি মাছ দাদা? মৰিলা গৰিলা মৰিলা 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 নে? মৰিলা মৰিলা কি নাম? মৰিলা মৰিলা दिल से बुरा लगता है यार। পুষ্পুন্দাৰ ঘৰৰ তলত চাইছে মানে সকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল নীলবাগানৰ ল'ৰা জাভেদ। আৰু আজি গুৱাহাটীৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আপোনালোকে নিশ্চয় অৱগত। তাৰ পৰা আৰু মাছ কিনিবলৈ আহিছোঁ, ভাবিলোঁ আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভণি কৰিছোঁ। আজি কি কৰোঁ কি নকৰোঁ আৰু গোটেই দিনৰ ব্লগটো আপোনালোকৰ আগলৈ আগবঢ়াম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল পালে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ। মাছৰ দাম কিন্তু বহুত বেছি। এই চাওক, এইটো হ'ল মিছা মাছ আৰু এয়া হ'ল ৰৌ মাছ। আপোনালোকে দেখাবলৈ পাইছে, কিন্তু গুৱাহাটীত মাছৰ দাম বহুত বেছি, আমাৰ গাঁৱতহে কম। এইটো কি মাছ দাদা? মৰিলা গৰিলা মৰিলা 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 নে? মৰিলা মৰিলা কি নাম? মৰিলা মৰিলা कंट्रोल कंट्रोल না আপুনি কওক, মই নাজানো। মৰিলা গৰিলা আৰু এটা শিঙি মাছ। এইটো একেবাৰে লোকেল নেকি শিঙি? কিমান দাম দাদা এইটো? 1000 টকা। গুৱাহাটীত মাছৰ দাম বহুত বেছি, আমাৰ গাঁৱত বহুত কম, বেছি কম। এইবিলাক ৰৌ আপুনি এইবিলাক গাঁৱত কিমান 40 টকা পাব না না, আপুনি 40 টকা 80 টকা নাই নাই, এইবোৰ আপুনি 100 টকা কেজিত পাব। 100 টকা হয়। আৰু এই যে এই ডাঙৰ ডাঙৰ এইবোৰ আমাৰ বুজাই হয়, বহুত বেছি কম। कुछ भी আৰু গুৱাহাটীত মানে ইমান দাম বেছি কিয় দাদা? গুৱাহাটীত মাছ দাম বেছি। মানে ক'ৰ পৰা আহে মাছখিনি? এইগিলা নগাঁও বৰপেটা নগাঁও বৰপেটা। নগাঁৱত আমাৰ আৰু মিছা মাছৰ কেজি কিমান? এই চাওক, এইটো হ'ল মিছা মাছ। এইটো খাইটো কিন্তু বহুত টেষ্টি হ'ব। দাদা আহিলোঁ, ভাবিলোঁ মাছ অলপ লৈ যাওঁ। ইয়াৰ পৰা মাছ নিবলৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে এখন হাতীগাঁও, আৰু মই হাতীগাঁও একেবাৰে বজাৰৰ মাজতে আছোঁ। ৰিপুনদাৰ ঘৰৰ পৰা ওলাই গৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে ৰিপুনদাৰ ঘৰত আহিছিলোঁ যোৱাকালি, যোৱা পৰহি আহিছিলোঁ। ৰিপুনদাৰ ঘৰত থাকিলোঁ এদিন, জেউতাৰ লগত এদিন থাকিলোঁ। এতিয়া আজি গুৱাহাটীৰ পৰা আজি ওলাই গৈ আছোঁ। আৰু এয়া চাওক গুৱাহাটীৰ অৱস্থা মই আপোনালোকক দেখুৱাইছোঁ। ৰিপুনদাৰ ঘৰৰ তলত যদি মানে বেকুলীয়ে পেচাব কৰি দিয়ে, তাৰপিছত এয়া বানপানী হৈ যায়। আপোনালোকে দেখিবলৈ পাইছে পূৰা বানপানী। এই চাওক ৰিপুনদাৰ ঘৰৰ তলত চাইছে, মানে বেকুলীয়ে পেচাব কৰিলে বানপানী হৈ যায় বুলি মই শুনা পালোঁ, ৰিপুনদাই মোক ক'লে। তো হয়, আজিৰ ভিডিঅ'টো মানে এনেকুৱা চলি গৈ আছে। ব্লগটো মানে ডেইলি ব্লগ দিয়াৰ চেষ্টা কৰি আছোঁ আপোনালোকক মোক অলপ ছাপোৰ্ট কৰক আৰু অলপ আগুৱাই দিয়ক। গাইজ ফাইনেলি আপোনাৰ গুৱাহাটীত আছিলোঁ, এতিয়া বৰ্তমান নগাঁও। একো খাই লোৱা নাই, সেইকাৰণে নগাঁও এতিয়া হবগাঁৱৰ নামিছোঁ। ইয়াত কিবা এটা খাই লওঁ, খাই আকৌ ঘৰত গাড়ীত উঠি আকৌ ঘৰত যাওঁ। বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। গুৱাহাটীৰ পৰা আহি আছিলোঁ আৰু নগাঁও নামি আপোনাৰ ৰুটি চুটি খালোঁ আৰু পেটত বহুত বেছি ভোক লাগিছিলে। আৰু এটা বস্তু দেখা পালোঁ ভাই, কি আচৰিত ধৰণে মানে ইয়াত এখন হায়দৰাবাদী বিৰিয়ানী চেণ্টাৰ এখন আছে, হবগাঁও থাকে এই জেগাডোখৰৰ নাম। আৰু সেই বস্তু এটা তেখেতে ইয়াত যিজনে ৰুটি বনাই আছে, এইটো বেলেগ ষ্টাইলৰ ৰুটি আৰু বেলেগ ষ্টাইলৰ চিকেন তন্দুৰী। মই এই ভিতৰত প্ৰথম খানাটো টেষ্ট কৰিলোঁ, ভাবিলোঁ খানাটো কেনেকুৱা কি, অলপ টেষ্ট কৰিলোঁ। টেষ্ট কৰি মোৰ বহুত বেছি ভাল লাগিল। আপোনালোকে যদি কেতিয়াবা আহি পেলাই খাই যাব। আৰু ইয়াত যিজন মানুহে এইটো বনাই বাহিৰৰ লাগি আছে মোৰ, কাৰণ তেওঁৰ যিটো ষ্টাইল বা দেলহিৰ এজন মানুহে মানে ইয়াত আহি মানে তন্দুৰী ৰুটি বনাই আছে। কি কুমাৰী ৰুমালী ৰুটি বনাই আছে। আৰু যিহেতু মই গুৱাহাটীৰ পৰা আহি আছোঁ ন, তো সেইটো আপোনালোকক অলপ দেখুৱাই আছোঁ। আৰু ইয়াৰ পৰা দেখুৱাই আকৌ নীলবাগান গুচি যাম আৰু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভণি কৰিছোঁ।